নমস্কাৰ, বৰ্ণালী ক্ৰিয়েটিভিটিলৈ স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ কচু থুৰিৰ লগত মাছৰ মূৰ, আৰু তাৰ বাবে মই এটা কচ মাছৰ মূৰ লৈছোঁ। আৰু এতিয়া মই এখন কেৰাহীত তেল গৰম হ'বলৈ দি মাছৰ মূৰকেইডোখৰ ফ্ৰাই কৰি লৈছোঁ। আৰু কচু থুৰি বনাবলৈ তেল অলপ সৰহকৈ দি ল'ব লাগে। আৰু কচ মাছৰ পৰাও অলপ তেল ওলায়। আৰু এতিয়া এই মাছৰ ফ্ৰাই কৰা তেলখিনিতে দুটা কাটি লোৱা পিঁয়াজ দিছোঁ আৰু ভালকৈ পিঁয়াজখিনি ভাজি লৈছোঁ। এতিয়া দিছোঁ আন্দাজমতে হালধি, আপোনালোকে ৰংটোৰ কাৰণে ৰেড চিলিও দিব পাৰে। মই যিহেতু ৰেড চিলি ইমান ব্যৱহাৰ নকৰোঁ, কেতিয়াবা অকণমান দিওঁ, কিন্তু মই প্ৰায় ব্যৱহাৰ নকৰোঁ, যিহেতু ৰেড চিলি স্বাস্থ্যৰ কাৰণে ইমান ভাল নহয়। আৰু তাৰ ঠাইত মই দিছোঁ 4টা কেঁচা জলকীয়া। আৰু ভালকৈ ৰঙচুৱা হোৱালৈকে পিঁয়াজখিনি ভাজি লৈছোঁ। আৰু এতিয়া দিছোঁ কাটি লোৱা কচু থুৰিখিনি। এতিয়া দিছোঁ আদা নহৰু পেষ্ট আৰু দিছোঁ আন্দাজমতে নিমখ। আৰু 4 মিনিটৰ কাৰণে ঢাকন মাৰি ৰাখিম। ভালকৈ গোটেইখিনি লৰাই লৈছোঁ। এয়া মোৰ ভালকৈ লৰোৱা হৈ গৈছে। এতিয়া 4 মিনিটৰ কাৰণে মই ঢাকন মাৰি ৰাখি দিম। একেবাৰে চিম্পুল ৰেচিপি। আৰু 4 মিনিটৰ পিছত এয়া কচুখিনি অলপ সিজি আহিছে। এতিয়া পুনৰ আকৌ ভালকৈ লৰাই দিছোঁ। আৰু কচুত প্ৰচুৰ পৰিমাণে আইৰণ থাকে, আৰু সেইকাৰণে আমি প্ৰায়ে কচু থুৰি এনেকৈ প্ৰায়ে বনাই খাওঁ। এতিয়া দিছোঁ মই 2টা কাটি লোৱা বিলাহী। আৰু 2 মিনিটৰ কাৰণে ঢাকন মাৰি দিছোঁ। আৰু 2 মিনিটৰ পিছত এয়া বিলাহীখিনিও সিজি আহিছে। এতিয়া ভালকৈ লৰাই দিছোঁ। ভালকৈ লৰাই লৈছোঁ। এতিয়া দিম ফ্ৰাই কৰি লোৱা মাছৰ মূৰ কেইডোখৰ, আৰু পুনৰ আকৌ 3 মিনিটৰ কাৰণে ঢাকন মাৰি ৰাখি দিম। এয়া মই 3 মিনিটৰ পিছত মাছৰ মূৰ কেইডোখৰ ভাঙি পানি কচুখিনিৰ লগত মিলাই পেলাইছোঁ।
আৰু গোটেইখিনি ভাঙি মিলাই পেলোৱাৰ পিছত অকণমান তাতে মেগী মছলা দিছোঁ। মেগী মছলাটো মোৰ দেখুওৱা নহ'ল, যিহেতু সেইটো সময়ত কেমেৰাটো অফ হৈ থাকিলে। এয়া মোৰ কচুৰ ৰেচিপি ৰেডি হৈ গ'ল। আপোনালোকে ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰিব, চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আৰু কাষতে থকা বেল আইকনটো টিপি দিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকে। আজিলৈ আহোঁ, ধন্যবাদ।